Hey, what's going on guys? মোৰ নাম সুমকলিতা আৰু এটা নতুন ব্লগৰ কাৰণে আপোনাৰ ৱেলকাম। তো আজি ভিডিঅ'টো অলপ স্পেচিয়েল কি মোৰ দাদা আহিছে আমাৰ ঘৰত। তো এই বৰ্তমান মই টিউশ্যন যাম মোৰ দাদাৰ লগত। এতিয়া ময়ো যাম টিউশ্যন চিন্মৰ লগত। তো ব'লক গাইজ, বৰ্তমান আমি টিউশ্যনৰ পৰা ওলালোঁ। এয়া মোৰ দাদাও আছে ইয়াতে। তো এতিয়া আমি ঘৰত যাম, মানে ৰুমত। তো ব'লক আমি ঘৰত আহি পালোঁ মোৰ দাদাৰ লগত, মানে ৰুমত। এতিয়া মোৰ দাদাও ব্লগ বনাই আছে, মানে বৰ্তমান বনোৱা নাই। এতিয়া আমি গা চা ধুই কিনে তুমি ব্লগ পাৰ্ট টু হ'ব এইটো। তো ফাৰ্ষ্টত আমি গা চা ফ্ৰেছ হৈ লওঁ দুইটাই, তাৰপিছত দেখা যাব কি কৰোঁ কি নকৰোঁ। ফালতুই ব্লগ পাৰ্ট 2 আহি আছে, আপোনালোকে চাবলৈ ৰেডি হওক। এয়াই তো গাইছ, আমি গা চা ধুই ল'লোঁ মই আৰু মোৰ দাদাই, আৰু ভাত চাতো খালোঁ। তো এতিয়া অলপমান ৰেষ্ট ল'ম, তাৰপিছত বাকী কাম যদি কিবা আছে কৰিম। তো এইখিনি গাইছ, আমি অলপমান মানে শুই উঠিলোঁ। এতিয়া চাগে আমি বল খেলিম অলপমান এনে। তো খেলোঁ বলক। ইমান দিনৰ পিছত এটা নৰ্মেল ব্লগ দি আছোঁ ভাই চাহাব। মোৰ দাদাই চাগে এতিয়া বাহিৰত আছে। তো বলকচোন। গাইছ, আকাশখন চাওক কি বঢ়িয়া লাগি আছে। তো গাইছ, মই কাপোৰ আনিলোঁ আৰু এতিয়া আমি এনে ৰানিং বা জগিং বা এনে ফুৰিব যাম। তো এইখিনি কাপোৰ জাপি লওঁ, তাৰপিছত আমি কাপোৰটো চেঞ্জ কৰি লওঁ। কি পিন্ধো? আচ্ছা গম পাইছোঁ। তাৰপিছত কাপোৰটো চেঞ্জ কৰি লওঁ, তাৰপিছত যাম মোৰ দাদাৰ লগত। সেয়া আহিল গাইজ, আমি এতিয়া ফুৰিব যাম। আপোনালোকে চাই লওক ভিডিঅ'টো, আৰু আপোনালোকে চাই ভিডিঅ'টো কিন্তু লাইকটো নকৰে আৰু ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইবটো কমি আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট আৰু তো গাইছ, আমি এতিয়া ওলাম। এতিয়া চাগে এইপিনে যাম চাগে। কোন চাইড দি যাবা? সেইটোৱেতো, কোন চাইড দি যাবা এইপিনে? সেইপিনে একে টাইপৰে হ'ব। তো গাইছ, মই আজি আপোনালোকক লেণ্ডশ্লাইডটো দেখাম। মই যে দেখাম বুলি কৈছিলোঁ। তো ব'লক এতিয়া দেখাওঁ ব'লক। তো গাইছ, আমি ফাৰ্ষ্ট লেণ্ডশ্লাইডৰ জেগাটো তাৰ আহি পাম। অলপমান দূৰত আছে, আগত আছে অলপমান। তো এতিয়া জল্দি যাওঁ। তো গাইছ, এতিয়া আমি এই চাওক, মই যে কৈছিলোঁ মস্ত লেণ্ডশ্লাইড হৈছে। এই চাওক ভাই চাহাব, কি ভয়ানক লাগি আছে। এনেকুৱা লাগিব যে আমাৰ গাতে পৰি যাব ভাই চাহাব। আৰু এটা আগত আছে, আগতটো ক্লিয়াৰ কৰি দিছে, পূৰা আগতটো ক্লিয়াৰ কৰি দিছে। এই চাওক, এনেকুৱা লাগে যে এতিয়াই পৰি যাব গাত। এয়া ভাই চাহাব। তো গাইছ, এইটো ছেকেণ্ডটো, ইয়াতে পাথৰো পৰি আছে ডাঙৰ ডাঙৰ। এয়া তো এইখিনিয়ে গছো পৰি ৰাখিছে, একদম পুৰা গছ চছ পুৰা পৰিছে। সেইখিনি ধৰি আহিলোঁ। তো গাইছ, আমি এইপাৰে আহিছোঁ গুটনাত, মানে এতিয়া পুৰা একদম চিৰিয়েলি একদম যাম পুৰা দৌৰি। মোৰ দাদাই চাগে খোজকাঢ়ি আহিব বা কেনেকৈ কিবা আহিব নাজানো, খোজকাঢ়ি আহিব চাগে। মই দৌৰি যাম। তো গাইছ, ট্ৰেইন আহিছে। ৰানিং কৰি আহিলোঁ, বেয়া ঘামিছোঁ আৰু বেয়া ভাগৰ লাগছে। মানে ঘাম ওলোৱা মানে নোলাই ইয়াৰ, কিন্তু ওলাইছে আজি। এই চাওক, ট্ৰেইন যাই আছে ভাই চাওক, বেয়া ভাগৰ লাগছে। মোবাইলে ধৰিব পাৰে নচলা। তো এয়াই গাইছ, আমাৰ এই জগিং কৰা হ'ল। এতিয়া আমি ঘৰ যাই পাম। তো ঘৰ যাই কিনে আপোনাৰ লগত কথা পাতিম। ভাই চাহাব, ফাইনেলি আহি পালোঁ। তো এতিয়া ফ্ৰেছ হৈ কিনে মোৰ কামখিনি কৰিম। তো ফাৰ্ষ্টত ফ্ৰেছ হৈ লওঁ। তো গাইছ, আমাৰ কাম চাম হ'ল, মানে মোৰ প্ৰজেক্ট আৰু কালি টেষ্ট ল'ব, সেইকাৰণে সেইটো পঢ়িলোঁ আৰু প্ৰজেক্ট কৰিলোঁ। আৰু মোৰ দাদা অলপমান
হোমৱৰ্ক আছিল নেকি হোমৱৰ্ক আছিল তো সেইখিনি কৰিলে আৰু আজিৰ ভিডিঅ'ৰ কাৰণে এইখিনি ফাল্টু ব্লগটোতো নহ'ল কি ব্লগ হ'ল নাজানো সব মিক্স কৰি দিছোঁ তো আজিৰ ভিডিঅ'ৰ কাৰণে এইখিনি যদি ভাল পাইছে তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তে